নমস্কাৰ, মই আজি চাদৰ দহি গুঠিবলৈ লৈছোঁ। আহকচোন চাওঁ, মই চাদৰ দহি গুঠিবলৈ প্ৰথমতে লৈছোঁ। এই দহি কৰিবলৈ পৰা সূতা মই দোকানৰ পৰা কিনি আনি লৈছোঁ আৰু এয়া কাটি মই ভাগ ভাগ কৰি লৈছোঁ। মোৰ নিজৰ হিচাপত আপোনালোকেও কৰি ল'ব এনেকৈ ভাগ ভাগ। আৰু তাৰপিছতে মই চাদৰখনত বেজী আৰু গুলি সূতাৰে এনেকৈ গাঁঠি দি লৈছোঁ। এনেকুৱা জোখত আপোনালোকে হিচাপ কৰি ল'ব, মই সেইবিলাক নেদেখালোঁ আৰু। মই প্ৰথমতে সেই ভাগ ভাগ কৰি থোৱা সূতাৰ লৈ লৈছোঁ আৰু মই গাঁঠি দিবলৈ লৈছোঁ। চাই লওক আপোনালোকে আৰু কেনেকুৱা পাই ক'ব কমেণ্ট এটা কৰি। চাওক, মই মাজতে আপোনালোকক কিমানটো জোখত লাগে সিমানটো জোখতে ল'ব আৰু। মই মাজতে গাঁঠি দি লৈছোঁ। গাঁঠি 2টা দিয়ে 3টা দিয়ে আপোনালোকৰ নিজৰ কথাত, খালি টানকৈ দিব, নহ'লে সূতাবোৰ ওলাই আহিব পাৰে। মই গাঁঠি দি লৈছোঁ। গাঁঠি দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ মুটুকাই ল'ব। তাৰপিছতে সেই সূতা এডালে চাই থাকক ভিডিঅ'টো মই কেনেকৈ কৰিছোঁ। ধুনীয়াকৈ মিলাই ল'ব আৰু সেই সূতাডালে মই আঙুলিটোত দি লৈছোঁ আৰু এপাক দি গাঁঠি দি দিম। গাঁঠি দি দিম, সেইকেইটা টানি দিম। আপোনালোকে মিলাই ল'ব, ধুনীয়াকৈ এনেকৈ টানি দিব আৰু ধুনীয়া হৈ যায়। এতিয়া গাঁঠি আপোনালোকে 2টা দিব পাৰে 3টাও দিব পাৰে, খালি টানি দিব। মই 2টাই দিছোঁ। আৰু আনফালে ইফালে থকা সূতাডাল এপাক ঘূৰাই আকৌ এই সূতাডালৰ লগত গাঁঠি দি দিম। একেবাৰে সহজ। আপোনালোকে এইবাৰ বিহুত যিহেতু কাপোৰ ল'ব, নিজৰ কাপোৰযোৰ আপোনালোকে কৰি চাবচোন, খুব ভাল লাগে নিজে কৰি লোৱা কাপোৰ যিকোনো কামেই। আৰু মই এই কাপোৰযোৰ মই নিজেই ৰিবন চিলাই কৰিছোঁ, ভিডিঅ' আগবঢ়াম বাৰু, আপোনালোকে চাব। কাপোৰযোৰ খুব ধুনীয়া লাগিছে। চাওকচোন, এইটো মোৰ দহি বাতি হৈ গ'ল। একেবাৰে সাধাৰণ, খুব সহজ, চবেই পাৰিব এইটো দহি বাতিব। আপোনালোকে নোৱাৰা কোনো কথাই নাহে, কৰি চাবচোন। মই আকৌ কৰি লওঁ বাকীকেইটাও। মোৰ এটা ছাইড হৈ গ'ল দহি বাতি আৰু এইটো ছাইডত আধা হৈছে আৰু বাকীকেইটা মই কৰি লওঁ। আৰু মোৰ হৈছেগৈ আৰু সম্পূৰ্ণ। আপোনালোকে বুজি পাইছে নাই ক'ব, কেনেকুৱা লাগিছে। মোৰ সম্পূৰ্ণ হৈ গ'ল। আৰু যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ চাইছে মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো একেলগে চোৱাৰ বাবে বহুত